वेलकम बैक टू माय चैनल राखी एसटी ब्लॉग। आज आमी आम टेঙा खाम বুলি ভাবিছো যেহেতু মানুহজনে লগৰ এজনৰ ঘৰৰ পৰা পাৰি আনিছে। এই আছে আম টেঙা, এইটো গছৰ পৰা পাৰোতে অকন থেতালি খাই গ'ল। এতিয়া আমি আম চাটনি বনাম। এয়া ভোট জলকীয়া, তাজা তাজা আম আৰু ভোট জলকীয়া দেখিছে আপোনালোকে। তো এতিয়া আমি আম চাটনি খাম, আপোনালোকে চাই থাকক ভিডিঅ'টো। বলক তেতিয়াহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ধুই মেলি হৈ গ'ল আমকেইটা। এয়া মই এতিয়া কাটিছোঁ, যিহেতু মানুহ বেছি নাই আমাৰ ঘৰত, সেইকাৰণে দুটা আম কাটিছোঁ। মোৰতো খাওঁ খাওঁ লাগিয়ে গৈছে, অলপ খাই চাওঁচোন। টেষ্টি। মজা। মজা। এইটো অকণমান ৰং ধৰি গৈছে, পকা নিচিনা। কাটি মেলি হৈ গ'ল। এতিয়া মই ৰখিম এইখনত, আপোনালোকে চাই থাকক। এতিয়া মোৰ ৰুকি পিনে হৈ গ'ল। এতিয়া মই নিমখ, তেল, জলকীয়া ৰেডি কৰিব লাগিব। জলকীয়া বাৰু ইমান ডাঙৰ ভোট জলকীয়াটো ৰেডি আছে, খাব পাৰিম নে নাই। এতিয়া মই ভোট জলকীয়া দিম, যিহেতু মোৰ মানুহজনে খাব নোৱাৰে বেছি জ্বলা, সেইটো কাৰণে কমকৈ দিম। কিমানটো দিম? ইয়াতো মানুহজনে কৰি আছে, যিহেতু সেইটো কাৰণে মানুহজনক সুধি লৈছোঁ কিমানটো জলকীয়া দিম। তেওঁ ক'লে অকণমান দিবলৈ, বেছি দিবলৈ মনা কৰিলে। এতিয়া চাই থাকক মই কেনেকুৱা সানিম। এয়া মই নিমখ, তেল, লগতে কেঁচা জলকীয়াও দুটামান লৈ আনিছোঁ। বহুত জ্বলা হ'ব দেই, মই ইমান জ্বলা খাব নোৱাৰোঁ। এয়া মই তেল দিছোঁ। এয়া নিমখ। এতিয়া মই সানিম, চাই থাকক। সানি মেলি হৈ গ'ল। এতিয়া মই অলপ টেষ্ট কৰি চাওঁ কেনেকুৱা হৈছে। মজা, টেষ্টি টেষ্টি, বহুত মজা হৈছে। हाँ ये आम को खाए
ভালে হৈছে টেঙা মিঠা ৰদৰীয়া নহয় জানো টেঙা মিঠা ৰদৰীয়া ভাল লাগে ভাল লাগিছে অঁ কেনেকুৱা লাগিছে খাই চাওকচোন খাই কিনে ক'ব বহুত ভাল লাগিছে যে আমটো খাই মিঠা আছে মজা আপোনালোকে গুটি খাই নাই এই মই গুটিও খাওঁ দেই মজা আজি আম টেঙা ভিডিঅ' ইমান আছিলে সামৰিছোঁ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বাই